ঐ চবে খুলি নে নাই পাপা টোপনিয়ে ধৰা নাই দেখোন কিবা এটা লাগি আছে কি লাগিছে তহঁতৰ পাপা সাধু এটা কৈছোঁ সাধু এটা শুনি শুনি শুই থাকোঁ আইও চা এই বুঢ়া ল'ৰাকেইটা বোলে সাধু শুনে তহঁতক সাধু শুনা বহুত খোৱালোঁ আৰু সাধু শুনা খোৱাব নাই আৰু ইমান ঠাণ্ডা লাগিছে মায়ে কম্বলখন উলিয়াই দিব লাগে নলিয়াই কম্বলখনো এতিয়া ৰ'দ দিব লাগিব ভালকৈ ৰ'দ দিলেহে ৰ'দ দিব পাৰিম তাৰপিছত ল'ব পাৰিবি এতিয়া আৰু ল'ব লাগে আৰু থাক এনেকৈ তাৰপিছত কাইলৈ ৰ'দ দি পিনে কাইলৈ ল'ব লাগিব তুমি ইমান ৰাতি ভাত কেলাই আহিব লাগে নদীকা আৰু ইমানটো ঘন শুনা নাই আমাৰ এইফালে ব'লাচোন কিনো হৈছে চাই আহোঁগে ব'লা যাওঁ কিনো হৈছে চাই আহোঁগে তোমাৰ কথা বিশ্বাস কৰি পিছে তুমি শুনিলা কেনেকৈ কেনেকৈ ভূত ওলাইছে নেকি ভূত তই ল'ৰা মা খাবি কিন্তু দেই তইতো শুই থাকে কি ভূত ওলাইছে ভূতক বিশ্বাস কৰে নেকি ভূত নাই পৃথিৱীতে ভগৱান থাকিলে ভূতো থাকিব ভগৱান আছে যদি পৃথিৱীত ভূতো আছে কাৰণ বেয়া মানুহ থাকিলে ভাল মানুহ থাকিব ভাল মানুহ থাকিলে বেয়া মানুহ থাকিব হ'ব তই মোক শাস্ত্ৰ জ্ঞান দিব নালাগে তই শুই থাক দেই মায়ে মই গৈ চাই আহিমগৈ কিনো হৈছে ভাইটি চাওঁগে নেকি হৈছে নাযাওঁ দেউতা মানা কথা জনাইছে লৈ যাবলৈ যদি কেনেবাকৈ যাওঁ আৰু গালিয়ে শুনিব লাগিব শুই থাকে কিবা এটা হ'লে এনেও গম পাম ৰাতিপুৱা খু